নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ভয়ংকৰ সংকটৰ সন্মুখীন অসম চৰকাৰ। 28 এপ্ৰিলত পুনৰ 1000 কোটি টকা ধন ল'ব অসম চৰকাৰে। ভয়ংকৰ আৰ্থিক সংকটত এইবাৰ অসম চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক ধন বিলাই সৰ্বস্বান্তক চৰকাৰ। পুঁজিৰ অভাৱ স্তব্ধ হৈ পৰিছে, চৰকাৰী বিভাগসমূহৰ নিয়মীয়া কাম কাজ স্তব্ধ হৈ পৰিছে। পুঁজি নাটনিৰ বাবে মহানগৰীৰ নলা নৰ্দমা বোকা নিষ্কাণৰ বাবে নিবিদা আহ্বান কৰিও কৰিব লগা হ'ল বাতিল। 17 এপ্ৰিলত লোক নিৰ্মাণ বিভাগে জাৰি কৰিছিল নিবিদাৰ জাননী। ইফালে ৰাজ্যৰ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ পুনৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। 28 এপ্ৰিলত পুনৰ 1000 কোটি ঋণ ল'ব অসম চৰকাৰে। 20 বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থৈ এই ঋণ ল'ব চৰকাৰে। ইতিমধ্যে ঋণৰ বাবে 28 এপ্ৰিলত ৰিজাৰ্ভ বেংকত প্ৰস্তাৱ দাখিল ৰাজ্যৰ বিত্ত বিভাগে। মোৰ বিৰুদ্ধে 36টা গোচৰ, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ হৈছে শূন্যটা, এই বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। মমতা বেনাৰ্জীক ঠগ সৰকা ৰাহুল গান্ধীৰ। মোৰ বিৰুদ্ধে 36টা গোচৰ তৰিছিল বিজেপিয়ে, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ শূন্য। মমতা বেনাৰ্জীৰ আছে বিজেপি প্ৰীতি। বিজেপিৰ বিৰুদ্ধে সদায় নৰম মমতা বেনাৰ্জী। বিজেপি তৃণমূল কংগ্ৰেছৰ কাজিয়া এখন নাটক মাত্ৰ। মোদী চৰকাৰে মোৰ বিৰুদ্ধে 36টা গোচৰ দিছিল। ইডিয়ে মোক 55 ঘণ্টা জেৰা সোধা পোছা কৰিছিল, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটাও গোচৰ নাই। বিজেপিৰ বিৰুদ্ধে পোনপটীয়া যুঁজ লগা নাই মমতা বেনাৰ্জীয়ে। মোদীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা শব্দ বেয়াকৈ নকয়। বিজেপিৰ বিৰুদ্ধে কেৱল কংগ্ৰেছেহে যুঁজিছে। কংগ্ৰেছে দেশৰ সংবিধান ৰক্ষাৰ বাবে যুঁজি আছে। RSS বিজেপিয়ে সমগ্ৰ দেশত হিংসা বিয়পাই আছে, কিন্তু ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছে হিংসাৰ ঠাইত প্ৰেমৰ দোকান খুলিছে। মমতা বেনাৰ্জীক থকা সৰকা ৰাহুল গান্ধীৰ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, পুলিচ ইউনিফৰ্মত চেলফি মৰা ৰীল বনোৱা নিষিদ্ধ, অন্যথা হেৰুৱাব লাগিব চৰকাৰী চাকৰি। পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে ৰীল বনালে চাকৰি হেৰুৱাব লাগিব। কৰ্তব্যৰ সময়ত কপালত ফুট ল'ব নোৱাৰিব আৰক্ষী বিষয়ে। আৰক্ষীক লৈ আহি গ'ল নতুন SOP। কৰ্তব্যৰ সময়ত কপালত ফুট ল'ব নোৱাৰিব আৰক্ষী বিষয়াই। যদি ফুট লয় 1 ছেকেণ্ডৰ বাবে লগাই মুচি পেলাব লাগিব। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব। সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। আৰক্ষীয়ে ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰত ভাগ ল'ব নোৱাৰিব। ছ'চিয়েল মিডিয়া চলাওঁতেও নীতি নিয়ম মানি চলিব লাগিব আৰক্ষীয়ে। নিজৰ প্ৰচাৰৰ বাবে আৰক্ষীৰ ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব। ঘোষণা বিহাৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰৰ।